हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো ভালেই আজি ৰাতিপুৱা ভিডিওটো আৰম্ভ কৰিব লৈছো ইয়া ভাত পানী খাই ৰ'দতে বহি আছো ৰাধাৰ গা বেয়া ৰাধাৰ জ্বৰ সৰ্দি কাহ হৈছে মনটো মাৰি আছে দেখিছে নহয় তাইনি উৎপাত কৰি থাকে দৌৰি ফুৰে ইয়া চকু পানী ওলাই গৈছে নিজে নিজে তাই ভাগৰ আজি বাপেকো আহি আছে দুদিনৰ বাবে ছুটি লৈ ইয়া মা আৰু বাবাই কুৰ মাৰি আছে মায়ে হাকত পানী দি আছে গৰু গাই আনিবলৈ হৈছে আৰু তাৰ পিছত ৰাতিৰ হাসটো আজি ৰুটি মাংসৰে হৈ যাক বুলি ভাবিছো যেহেতু গা বেয়া জ্বৰ হলে ৰুটি খালে ভাল বুলি কোৱা শুনো সেইবাবে ৰুটি মাংসৰে মানুহজন যেহেতু ঘৰলৈ আহিলে তেওঁ নিজে যা যোগাৰ কৰি নিজে বনায় মইনো বিশেষকৈ মানুহজনৰ হাতেৰে খাই বিয়াত ভাল পাওঁ দেই সেইকাৰণে মানুহজনকে মই বনাবলৈ দিওঁ ইয়া মাংস হৈ গৈছে তাৰ পিছত ইয়া ৰুটি বেলি নিজে বনাই আছে ৰাধাই চাই আছে ৰাধা আৰু এইফালে বা লৰাটো বহি আছে যেহেতু ঠাণ্ডা দিন জুই ওচৰতে বহি আছো তাৰ পিছত তাৰ পিছনাখন আকৌ বাবাই মাছ ললে ঘৰতে মাছ তিনিজনী ললে এই ৰূপচন্দা দুটা আৰু ৰৌ মাছ এটা সেই আমাৰ এফালে ৰাধাই চিঞৰি আহিছে দেই ৰাধাই একদম বেপাৰীজনক ককা বুলি কৈ আছে তাই মাছগিটাও চাই আছে দেখিছেই নহয় আজি আমাৰ দিনৰ হাসটো এনেকৈ চলি যাব তাৰ পিছত ঘৰত ইনে যেহেতু বহি থাকো ইনে থকা সময়কণত দোকান এখন ঘৰৰ ওচৰতে খুলি লৈছো ইয়া পকৰি ঘুগুনি হেনেকৈ কৰি কিয়া দোকানত দেখিছে নহয় ব্যস্ত পকৰি বনাই আছো তাৰ পিছত আজি ৰাতিলে বাহঁতৰ ঘৰলৈ যাম বাহঁতৰ ঘৰত আজি ঘৰ লোৱা সকাম পাতিছে ৰাতিলে দোকান চোকান বন্ধ কৰি বাহঁতৰ ঘৰলৈ আহিছো ৰাধা তাই দিনতে আহিলে ৰাধাই জেঠুৱেকৰ লগত দেখিছে নহয় নেগেৰা বজাই আছে ইয়া নাম গাই আছে তাৰ পিছত ইয়া দেখিছেনে খেৱা লোৱা সময়ত আমাৰ ৰাধা শুই লৈছে একেবাৰে তাৰপৰা উৎপাত দেখিছেনে গা বেয়া হৈ আছে যদিও তাই উৎপাত নকৰাকে থকা নাই বাহঁতৰ ঘৰলৈ গ'লে বিয়াত ভাল পায় দেখিছে নহয় তাৰ পিছত ইয়া ভকতসকলক দিছে ভাত খাবলৈ আমিও বহি লৈছো খাবলৈ ভন্টি মই নবৌ তাৰ পিছত সেইফালে মানুহজন ডাঙৰ ভাগিন সৰু ভাগিন তাৰ পিছত এয়া আমাৰ বাবাই বিলাই আছে দেই পাত বিলাই আছে এয়া আকৌ ভিতৰত এইফালে ভাত চাত খোৱাৰ পিছত বিন্দহতে নেগেৰাত লাগিলে খুৰা ইয়া তাৰ পাছদিনা আহিলো আকৌ 10,000 লাখপতি বাইদেউৰ ভেৰিফাই কৰিবলৈ ফৰ্মৰ এয়া ভেৰিফাই কৰি আছে এয়া আমাৰ সভাপতি দেই ভেৰিফাই কৰি আছে তাৰ ভিডিঅ' অকমান ৰাখি থলো স্কিপ নকৰি ভিডিঅ'টো সকলোৱে শেষৰলৈকে চাব যদি ভিডিঅ'টো ভাল পালে সকলোৱে লাইক কমেন্ট শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু যি সকলে মোৰ নতুনকৈ ভিডিঅ'টো চাইছে সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব তাৰ পিছত ভেৰিফাই কৰি অহা পিছত দোকান খুলিলোহি ইয়া দোকানত পকৰি বনাই আছো আপোনালোকে আহিব দেই পকৰি খাবলৈ আজিলৈ ভিডিঅ'টো ইমানেই আকৌ লগ পাম নতুন অন্য এটা ভিডিঅ'লৈ